হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকক এটা মাছ বনোৱা নতুন পদ্ধতি লৈ আহিছোঁ। তেন্তে ব'লকচোন দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই মাছ 5 পিচ লৈ লৈছোঁ। ইয়াত মই নিমখ হালধি সানি লৈছিলোঁ। এতিয়া মই অলপ জিৰা পাউডাৰ, অলপ ৰেড চিলি, অলপ গৰম মছলা দি ধুনীয়াকৈ সানি ল'ব আপোনালোকে ভিডিঅ'টো দেখুৱাৰ দৰে। এনেকৈ মাছ ফ্ৰাই কৰি খাবচোন, বিৰাটেই টেষ্টি হয়। ইয়াত এতিয়া মই কেৰাহী এটা বহাই দিছোঁ। ইয়াত ৰিফাইন তেল অলপ দিছোঁ। এতিয়া গৰম হ'লেই মই এপিচ এপিচকৈ মাছ ইয়াত দি যাম কেৰাহীত। গেছটো একদম ল' মিডিয়ামত ৰাখিব, নহ'লে তলফালৰ পৰা দেই যাব আৰু মাছ খাই ভাল নালাগিব, বেছি মচমচীয়া হৈ যাব। এপিচ এপিচ এতিয়া মই তেলত দি যাম মাছখিনি। গেছটো একদম ল' মিডিয়ামত কৰি ৰাখিব। অলপ সময় এটা ছাইড ফ্ৰাই হ'লেই আনটো ছাইড দিবলগীয়া। এনেকৈ অলপ সময় ফ্ৰাই কৰি থাকিব। এইখিনিতে এটা মই কথা কৈ থাকোঁ, যিসকলে মোৰ এই ভিডিঅ'টোত নতুন তেওঁলোকে মোক প্লিজ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। মাছ ভজা হৈ গ'ল। যদি ভিডিঅ'টো মোৰ চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ বহুত বহুত ধন্যবাদ। থেংকছ ফৰ ৱাটছিং।